Hey guys, welcome back to my YouTube channel guys. আৰু এতিয়া মই আহিছো বৰিগাঁৱত মানে এতিয়া ভাওনা আছে, ভাওনা চাবলৈ আহিছো আৰু ওলাইছো মানে বিশেষকৈ বৰ্তাৰ লগত আহিছো ৰাতিখন গাইছ বলাকে ভাওনাটো চাবলৈ। ইয়াৰ পৰা হে ভাওনা দামোদর নামে খ্যাত ঘোড়ামাই এক ধ্যানে এক সত্যি কেবল হরি 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 তুমি কে পারিয়া ঘোড়া দেখো আমি সে তাতোতকৈ তৃপ্তি লাভ কৰোঁতে পৰিছিল। এই কথা সঁচা। জীবন হত্যা অন্ধকারত নিবঞ্চিত হয় কেবল আমার ভাবে। বিরোধ যদিও অধীশ্বরময়ী অলিঙ্গ রাজ্য যদিও সন্দাপিত মোৰ ভয়তেই পৃথিৱীবাসী তথাপিতো ভাই মন মোৰ আছে অতিকে অশান্ত। এবাৰ হেতু এনে মূৰ্তি কৰিছা ধাৰো সাধারণ মনুষ্য আৰু সেই ৰাখাল একো পাৰ্থক্য নাই দাদা, একো পাৰ্থক্য নাই। কৃষ্ণ ক্ষুদ্র মানৱ মাথো এই পৃথিৱীৰ নৰ সমাজৰ পৰা অল্প সন্মান পাই শিখৰিত হৈছে ই অহংকাৰৰ উচ্চ শিখৰ।
এইবাৰ জ্বলিব আৰু দীপ্ত হৈ নৃত্য কৰক নৃত্য কৰক নৃত্য কৰক আমি দুয়ো ভাতৃ ঘন ঘোর সম্পৰবি হৰি ঘোষণা সিমানেই হৈছে মানে উপায় দিব পৰা যোগ্যজন নহয় মই যোগ্যজন নহয় দেন গাইজ এতিয়া ভাওনা চাই মেলি খতম বহুত টোপনি ধৰিছে ঘৰলৈ যাওঁগৈ গাইজ আৰু ভাই ভিডিঅ'টো চাই যদি ভাল পালে গাইজ মানে এনেই বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ তাৰপিছত মই বোলো মনত পৰিলে মোৰ ইউটিউব চেনেল এটা আছে নহয় তাৰপিছত বোলো ভিডিঅ' এটা দিওঁ গাইজ যিয়ে নহওক ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ বাই